কচোন তহঁতি 80 নম্বৰ পালে কিয় লেটাৰ বুলি কয়? স্যাৰ লেটাৰ ৱৰ্ডটো এল নম্বৰটো 12 নম্বৰত আছে, ইটো 5 নম্বৰত আছে আৰু টিটো 20 নম্বৰত আছে, আকৌ ইটো টি 20 নম্বৰত আছে, ইটো আছে 5 নম্বৰত, আৰটো আছে 18 নম্বৰত। আটাইকেইটা যোগ কৰিলে 80 হয়, সেইবাবে 80 নম্বৰ পালে লেটাৰ বুলি কয়। বাহ বাহ, বৰ ধুনীয়া এনসাৰ দিলি অ', ভেৰি গুড ভেৰি গুড। যদু MLA ফুল ফৰ্ম ক? মোৰ লাজ আছে ছাৰ। তোৰ আকৌ কেলে লাজ আছে? নহয় ছাৰ, MLA মানে হৈছে মোৰ লাজ আছে। MLA মানে হৈছে আমাৰ যে বিধায়ক, সেই বিধায়কৰ কথাহে সুধিছো, তই আকৌ কি এনসাৰটো দিলি? অ' ছাৰে সেইটোহে সুধিছিলে, মই আকৌ মিলিলেই হ'ল বুলি ভাবিছিলো আকৌ। হ'ব দে, কচোন বাৰু এতিয়া MPৰ ফুল ফৰ্ম? ছাৰ ফোন মোৰ আছে। তোৰ ফোন আছে, মই কি কৰিম আকৌ? নহয় অ' ছাৰ, PM মানে হৈছে ফোন মোৰ আছে। ঐ অধপতনে যোৱা কেইটা থাপুচকে দিম, PM মানে হৈছে প্ৰাইম মিনিষ্টাৰ। অ' ছাৰ আমি আকৌ শব্দটো মিলিলেই হ'ল বুলি ভাবিছিলো আকৌ। অটো আকৌ ছাৰ। হ'ব প্ৰভুহঁত, আপোনালোক মনে মনে থাকক। অ' ছাৰ মই আপোনাক প্ৰশ্ন এটা কৰোঁনে? কৰ। কি মাছ মানুহে নাখায়? মই জনাততো চব মাছে মানুহে খায়। তহঁতি বা কি মাছৰ কথা কৈছ, মই হ'লে গম নাপাওঁ দেই। ছাৰ তেনেই সহজ, বদমাছ আকৌ। বা তহঁতিও কিন্তু ভাবি কিছুমান প্ৰশ্ন পাৱ দেই। ছাৰ